মনটো একেবাৰে ভাল লাগি থকা নাই। মা আৰু দেউতা যেতিয়ালৈকে নাহে তেতিয়ালৈকে মনটো বেয়াই লাগি থাকিব আৰু ভয়ো লাগি আছে। জুলিয়ে যিহে কথা কৈ আছে, ভণ্টি নাজানো আৰু পাই, কিমান চিন্তা লাগিছে মোৰ। তাই বুজিয়ে নাপায় মোক। এতিয়া মই তেনেকুৱা কাপোৰ ক'ৰ পৰা আনো? মই এতিয়া লণ্ডনত সেইবিলাক কাপোৰ ক'ৰ পৰা পাম মই? বা তই আকৌ সেই কথাটো ভাবি আছ? নহ'লে মই আৰু কি কৰোঁ? তোৰ কাৰণেই এইবিলাক হৈছে। নহ'বলগীয়া ঘটনাবিলাক তোৰ কাৰণেই হৈ আছে। বা প্ৰথম কথা হ'ল, তাই তোক বেয়াকৈ কিয় ক'ব? আৰু দ্বিতীয় কথা হ'ল, তোৰ লগত কি প্ৰব্লেম আছে বা? তাই আহাৰ পৰা যে তোক ইমান বেয়াকৈ কৈ আছে, তই অলপো বেয়া লগা নাই তোৰ? আৰু এইবাৰ তাইৰ কথাৰ কাৰণে তই চুলি ষ্ট্ৰেইট কৰিব যাবি, বাৰু হ'ব। তাৰপিছত আকৌ কাপোৰৰ লগত কি কথা? কাপোৰ আমি লণ্ডনত আছোঁ, ট্ৰেণ্ডিং চলি আছে, আৰু কি কথাবিলাক কৈ থাকে মই একো বুজি নাপাওঁ। কিন্তু সেইজনী এতিয়া কৰিবনো কি পাৰোঁ মই? তোৰ যদি ইমানেই চলিব মন গৈছে সিহঁতৰ নিচিনাকৈ, মইতো পাহৰি গৈছিলোঁ, তইতো সিহঁতৰ ঘৰৰ বোৱাৰী হবি, গতিকে মানিটো চলিবই লাগিব ন? আৰু তোৰতো একো নিজস্বতা নাই, চব সিহঁতৰে ওপৰত চলিবি আৰু তই। আৰু জুলিটো সিহঁতৰ ঘৰৰ ওচৰতহে ন, ঘৰ ফ্ৰেণ্ডহে, তাইৰ কথা নুশুনিলেতো তোৰ নহ'বই। গতিকে শুন, তাইৰ কথাকে শুন, মই যাওঁ। মোৰতো একো মূল্যই নাই। আৰু মই সেই বুলিও কোৱা নাই তোক, কোৱা নাই, কিন্তু তই বুজাবলৈ বিচাৰিছ সেয়াই। তই কি বুজাইছ মোক? তই আহাৰ পৰা মই তোক লক্ষ্য কৰি আছোঁ। তই মোক কি বুজাব বিচাৰিছ মই এতিয়া গম পাইছোঁ, এতিয়া বুজিও পাইছোঁ। এতিয়া মোক কোনেও বুজাব নালাগে, কাৰণ মই সেই কথাটো বুজিলোঁ। তই মোক বুজাবলৈ বিচাৰি আছ যে মই একো কথা ক'ব নোৱাৰোঁ তোৰ ওচৰত, মই তোৰ কোনো নহয়, মই একো নহয় তোৰ কাৰণে, মোৰ ভেলু নাই, ভেলুলেছ হয় মই। গতিকে মোৰ কথা শুনিব নালাগে, তই সেই জুলিজনীৰ কথা শুন। আৰে তই এনেকৈ কিয় কৈছ? মই তেনেকুৱা একো তয়ে বুজি নাপাওঁ। এতিয়া চা, মই কাৰ লগত লাগিম? তাইৰ লগত লাগিম, তোৰ লগত লাগিম, কাৰ লগত লাগিম মই বাৰু? মোৰ লগত একো লাগিব নালাগে, তই লাগ তাইৰ লগত, বুজিছ? তোৰতো একো নিজস্বতা নাই, তাইৰ লগতে লাগি থাক, মোৰ লগত লাগিব নালাগে। মইতো ভণ্টি হয়, মই সেইটো ভাবোঁ, কিন্তু তই ভাবনে নাভাব মই নাজানো। তোক যি ক'বলৈ আছে কৈ থাক, কিন্তু মই কৈ দিলোঁ, মোৰ যদি এবাৰ খং উঠিব হয় মই তোক যি টি কৈ দিব পাৰোঁ। কিন্তু চাইনি, তেতিয়া তই নাকান্দিবি আৰু তেতিয়া তই মোক দুখ নিদিবি। ইমান বেয়া পাই কথা মই শুনি থাকিবলৈ, তোৰ গালিবিলাক বিশেষকৈ শুনি থাকিবলৈ মই নোৱাৰোঁ। সেইটোৱেতো কথা, তই মোৰ কথা শুনিব নালাগে, তই সেই জুলিজনীৰ কথা শুন, তই তাইৰ কথা শুন। তাই ইমান ভাল, তই মই কি কওঁ তোক? তই তাইৰ কথা শুন, মোৰ গালি শুনিব নালাগে। তাই যে আহাৰ পৰা তোক গালি পাৰি আছে, তোক ইটো কথাত টকিয়াই আছে তোক, মই কি কৰিব লাগে? মইতো তোক একো কোৱাই নাই। তই তাইৰ কথা শুন, মই কিবা এটা ক'লেও তোৰ লাগিব জগৰ। তই তাইৰ লগতে লাগি থাক। আৰু শুন, সেইজনী যেতিয়ালৈকে এই ঘৰখনৰ পৰা নাযায় মই তেতিয়ালৈকে ঘৰ নোসোমাওঁহি। কিন্তু চাইনি, তই এইবিলাক কি কথা কৈছোঁ? চাইনি প্লিজ, তই এইবিলাক উল্টা পুল্টা কথা কৈ নাথাকিবি, কিন্তু মোৰ বহুত ভয় লাগে, প্লিজ। তেতিয়াহ'লে কোনে কৈছিলে? সেইজনীক আনিবলৈ কোনে কৈছিলে তোক? মই বহুত অশান্তি সহিলোঁ বা, মই এই ঘৰখনত নাথাকোঁ যেতিয়ালৈকে সেই জুলিজনী ইয়াৰ পৰা নাযায়। কৈছিলোঁ কিন্তু মই বহুত ক'লোঁ আৰু মই থাকিবলৈ নাই এখন ঘৰত। চাইনি, তই মোৰ কথাটো শুন। চাইনি প্লিজ, কথাটো শুন। আৰে চাইনি, এবাৰটো বুজ মোৰ কথাটো। চাইনি, তই নাযাবি। চাইনি প্লিজ। টিনা কি হ'ল তোমাৰ? ঋষি চাইনি গুচি গ'ল। চোৱা না, ঋষি মোৰ কথা নুশুনে। তুমি যোৱা না ঋষি প্লিজ, তাইক এবাৰ ৰখোৱা ঋষি। ক'লৈ গ'ল তাই? ঋষি প্লিজ, তাইক ৰখোৱাগৈচোন, যোৱাচোন, তাইক ৰখোৱাগৈ। যোৱা, তাই মোৰ কথা নুশুনে, চোৱা না ঋষি, তাইক ৰখোৱাগৈচোন, যোৱা। কি হ'ল হে? ইমান চিঞৰ বাখৰ কিয় কৰি আছা? ৰ'বা, তুমি চিন্তা নকৰিবা, মই এতিয়া শ্বাইনিক লৈ আনিম। তাই ধেমালি কৰিছে নহ'লে তাইক খং দেখা নাই তুমি? অলপমানতে খং উঠি যায় এনেই। ৰ'বা, মই এতিয়াই তাইৰ ওচৰলৈ যাওঁ। ঋষি প্লিজ, যোৱা, তুমি এতিয়া যোৱা। চাইনি হ'লে গুচি যাব। ঋষি যোৱা। আৰে ইহঁতে মোৰ কথা শুনা নাই যে, ইমান হাল্লা কৰি আছে। ৰস অকণমান দম দিওঁ। আৰে ঋষিও গুচি গ'ল। একদম কি এই কাৰণে গুচি গ'ল মানে, ৰস এইকেইটাই দি আছোঁ ভালকৈ। টিনা জুলি, কোৱা, কি ক'বলৈ আছে? বা, এইচোন মাত সলনি হৈ গ'ল। টিনা, তুমি ঘৰৰ মানুহ ঋষি ফালৰ তুমি মোক এনেকৈ কৈছা? তুমি ভুগিব লাগিব। টিনা, তুমি মোক এনেকৈ কৈছা? যদি তোমাৰ লগত তৰ্ক কৰি থাকিবলৈ মোৰ একেবাৰে মন নাই, কাৰণ তোমাৰ কাৰণে আজি কি হৈছে মই নিজে গম পাইছোঁ ঘৰত। গতিকে প্লিজ এনেই চিঞৰি নাথাকা, মই যাওঁ। এনেকৈ কৈছে? বৰমাক মই এতিয়াই ফোন কৰোঁ। ফোন কৰাৰ আগতে এটা কথা ভাবি চিন্তি কিন্তু ফোন কৰিব লাগিব দেই, কাৰণ টিনাৰ মাক বাপেকো আছে। বৰমাৰ লগত টিনাৰ মাক বাপেকো আছে। তেতিয়াহ'লে ফোন কৰিলেতো মই টিনাৰ মাক বাপেকেও শুনিব পাৰে। গতিকে বৰমাক বেলেগ এটা জেগালৈ টানি আনিব লাগিব। ফোনৰ জৰিয়তেও মই কৌশলটো কৰিয়ে থাকিব লাগিব। গতিকে লেটছ ট্ৰাই দিছ অলছো। হেল্ল' বৰমা। জুলি কচোন। বৰমা মই ঘৰলৈ যাওঁগৈ, মই ইণ্ডিয়া যাওঁগৈ বৰমা। জুলি, কি কথা কৈ আছ এইবিলাক?
অঁ বৰমা, মোক ইয়াত কোনেও নাচায়। সিহঁতে ভাত বনাই চব খায়, নিজে খাই পেলাই ফুৰিবলৈ যায়, যি কৰি আছে সিহঁতে, কিন্তু মোক তাৰ ভাত ল'বলৈ নিদিয়ে বৰমা। চাওকচোন কেনেকুৱা কৰি আছে। টিনাই মোক ইমান গালি পাৰি থৈ গৈছে জানেনে বৰমা, ইমান বেয়া বেয়াকৈ কয় মোক, মোৰ ভাল নালাগে, মই একো ভাল পোৱা নাই বৰমা। টিনা কেনেকৈ? আৰু ঋষি একো কোৱা নাই নে? ঋষি একো কোৱা নাই? টিনা এইবিলাক, টিনাটো বহুত ভাল বৰমা। প্ৰথমতেতো মই আপোনাক সেয়াই ক'ম, টিনা ভাল ছোৱালী নহয়, একেবাৰেই নহয়। টিনা একেবাৰে ঋষিৰ কাৰণে ভাল নহয় পাই, ইমান বেয়া বেয়া কথা ক'ব জানেও, ইমান বদমাছ, ইমান কৌশল গোটেই মূৰত সোমাই আছে। গোটেই কৌশলখিনি, পৃথিৱীৰ গোটেই কৌশলখিনি তাইৰ মূৰতে সোমাই আছে, তেনেকুৱাহে লাগে বৰমা মোৰ। আৰু বৰমা দ্বিতীয়তেতো মই ক'ম ঋষিয়েনো কি জানে আৰু, বেচেৰা ঋষি আৰু মোৰ ওচৰলৈ আহিবই নাপায় মোৰ ওচৰলৈ। টিনাই লৈ যায় খাবলৈতো, মোক কেইবাৰ কয় ঋষিয়ে, কিন্তু টিনাৰ ভয়তে মই নাখাওঁ। বা তাই ইমান সাহস? বৰমা সাহসনো নহ'বনে আৰু, তাততো মোক একো ক'ব পৰা নাছিলে, কিন্তু ইয়াত আৰু কি হ'ব, লণ্ডনত আৰু সিহঁতৰ ঘৰত আছোঁ, গতিকে হ'বই বৰমা। গৈছোঁ দে, তই ইণ্ডিয়া নাযাবিগৈ, কিন্তু মই বহুত কথা টিনাৰ পৰা ল'ব লাগিব, এইবিলাকৰ উত্তৰ ল'ব লাগিব। টিনাই ইমান এইবিলাক, ঠিক আছে মই গৈ আছোঁ সোনকালে, আৰু মই টিনাৰ মাক বাপেকৰ লগতো এইবিলাক কথা পাতিব লাগিব। বৰমা টিনাৰ মাক বাপেক নাই নক'বা সিহঁতক ক'লে টিনাক ক'ব আকৌ, সিহঁতক ফোন কৰি, তাৰপিছত মোক আকৌ টিনাই নিৰ্যাতন চলাব। বৰমা নাই, নোৱাৰোঁ মই এইবিলাক। ইছ ৰাম, মানে মই এতিয়াহে গম পাইছোঁ টিনা কেনেকুৱা ছোৱালী। তাই এনেকুৱা কৰিব পাৰেনে বাৰু এইবিলাক, ইমান বা। অঁ বৰমা, অঁ হ'ব দে অঁ ৰাখিছোঁ দে, হ'ব দে, মই পিছত ফোন কৰিম তোক। মই এনেও গৈ আছোঁ, মই দি আছোঁ ৰ। অঁ বৰমা আহক সোনকালে। ৰাখিছোঁ দে, অঁ। এনেকেই দিনকেইটা পাৰ হ'ব লাগে দেই, এনেকেই। বৰমাও মোৰ হাতৰ মুঠিত, ঋষিও মোৰ হাতৰ মুঠিত হ'ব অলপ পিছত, আৰু তাৰপিছত টিনাৰ ভনীয়েক চাইনি, তাইকতো মই হাতৰ মুঠিত ৰাখিবই লাগিব। তাই মোৰ মেইন, তাইক যদি মই হাতৰ মুঠিত নাৰাখোঁ তেতিয়াহ'লে ভাল নালাগিব, একেবাৰেই ভাল নালাগিব। মোৰ খেলখন জমিব কেনেকৈনো টিনাৰ ভনীয়েকৰ বাহিৰে। তাই ভালে আছে ন? ঠিকে আছে, তুমি তাইৰ ওচৰলৈ নাযাবা, নহ'লে তাই আকৌ খং উঠিব। আৰু তুমি লাহেকৈ যাবা আৰু দিয়া, তাইক এতিয়া অকণমান অকলশৰে থাকিব দিয়াচোন। হ'ব দিয়া। কি কথাতনো লাগিল তোমাৰ লগত ইমানকৈ? মই জানাতো চাইনি তেনেকুৱা ছোৱালী নহয়, মই যিমানখিনি জানো সিমানখিনি কৈছোঁ, আৰু মই আজিলৈকে তোমাৰ লগত এনেধৰণে লগা দেখা নাই। আৰু তাই বহুত ভাল, তাই সকলোৰে কথা মানে, কিন্তু নাজানো আৰু কি লাগিলে তোমালোকৰ মাজত। নাই তেনেকৈ একো লগা নাছিলে, চাইনি অকণমান মানে। তুমি মোক মিছাকৈ নক'বা, ডাঙৰকৈ লাগিছে যদি কিবা লাগিছে, কাৰণ চাইনি তেনেকুৱা নহয়, কিবা সৰুকৈ লাগিলে বুলিয়ে বায়েকৰ লগত খং কৰি ঘৰৰ পৰা ওলাই যাব। চাইনিটো তেনেকুৱা নহয়, গতিকে কি লাগিছে কোৱাচোন মোক এবাৰ তুমি, টিনা? নাই একো লগা নাই, একো নাই। ঠিক আছে বাৰু, তুমি মোক কথাটো ক'বলৈ বিচৰা নাই, একো নাই, কিন্তু এতিয়া তুমি তাইৰ ওচৰলৈ নাযাবা হা, তাই আকৌ খং উঠিব নহ'লে। কিন্তু ইমান সময় তাই তাত আছে, তাইক এবাৰ চাবলৈ বৰ মন গৈছে। টিনা, মই কৈছোঁ এতিয়া নাযাবা তুমি, যদি তুমি এতিয়া গুচি যোৱা তাইৰ ওচৰলৈ, তাই আকৌ গুচি যাব। কিন্তু ঋষি। যোৱা, তুমি অকণ ৰেষ্ট লোৱা টিনা, তেনেকৈ নাথাকিবা তুমি। কোন? চাইনি প্লিজ মোলৈ এবাৰ চা। তোক ঋষিয়ে নক'লে যে মই অকণমান অকলে থাকিব বিচাৰিছোঁ? কৈছিলে মোক ঋষিয়ে, বহুত কৈছিলে ঋষিয়ে মোক, মই বাৰম্বাৰে আহিম বুলি ভাবি আছিলোঁ, কিন্তু মই জানো মোৰ ভণ্টিজনীতকৈ দূৰত থাকিব পাৰোঁ। ইমান নাটক নকৰিবিচোন বা, তই গম পাইছোঁ মোৰ মৰমখিনি এতিয়া তোলৈ নাটক হৈ গৈছে ন, কিন্তু নাটক নহয় চাইনি, নাটক নহয় এয়া। যদি নাটক নহয় তেতিয়াহ'লে তই মোৰ কথা মানা নাছিলি কিয়? তই জুলি একদম জুলিতেই শেষ, জুলিতেই ষ্টাৰ্ট। তোৰতো আৰু একো নাই জুলিৰ বাদে ন? অলপ দিনৰ পৰা দেখি আছোঁ মই, জুলি আৰু ঋষিক বেছিকৈ ইম্পৰ্টেঞ্চ দি আছ। মোৰতো একো ভেলুৱেই নাই ন? চা চাইনি, তেনেকুৱা কথা নহয়। আৰু ভাব তই, মই মোৰ ভণ্টিজনীক
বেয়া পাই থাকিব পাৰোঁনে বাৰু? মোৰ ভণ্টিজনী কথা নামানাকৈ থাকিব পাৰোঁনে বাৰু? কিন্তু তেখেতসকল আলহী হয়, আৰু তই দেখা নাই জুলিয়ে কেনেকৈ কয়, তই যদি মই বেয়া কথা শুনিব পাৰোঁ তাইৰ মুখেদি, কিন্তু তই একো নুশুনাটো বিচাৰোঁ মই, তই সেইবাবেহে। সেইটোৱেতো বা মই কৈ আছোঁ তোক, নালাগে এইবিলাক, হয় এইবিলাক। কি দৰকাৰ আছিলে সেইজনীক লৈ আনিবলৈ ঘৰলৈ? চব ঠিকেই চলি আছিলে নহয়, তাই নাহাহেঁতেনো তোৰ চলিলেহেঁতেন। আৰু মই এতিয়াহে বুজিছোঁ যে মোৰ বায়েও মোৰ বেয়া সময়ত মোক লগ নিদিয়া বুলি। কিবোৰ কথা কৈ আছ তই? চা কিন্তু, আৰু মুখৰ পৰা এনেকুৱা শব্দ উলিয়ালে। মই তোক বেয়া পাওঁ? তই কি কথা ক? মই মোৰ ভণ্টিজনী কেনেকৈ বেয়া পাই থাকিব পাৰোঁ? আৰু শুন, জুলিক মই এতিয়া ঘৰৰ পৰা উলিয়াই দিব পাৰোঁ, জুলিক এতিয়াই মই পঠিয়াই দিব পাৰোঁ। কিহৰ কাৰণে মই জুলিক ৰাখিছোঁ জান? কেৱল ঋষিৰ কাৰণে। আৰু ইয়াৰ পিছতো যদি তোৰ মোৰ ওপৰত বিশ্বাস নাই, তেতিয়াহ'লে মই আৰু একো নকওঁ, মোৰ ক'বলগীয়া একো নাই। আৰু শুনি ল, কেতিয়াও তই মোক নামাতিবি। ইমান মৰমত তোৰ ওচৰলৈ আহিছিলোঁ আৰু তই সেয়া নাটক বুলি ক'লি। বা চা, বহুত হৈ গ'ল আৰু, বহুত শুনিলোঁ তোৰ কথা এতিয়া। মোৰ তোৰ ওপৰত বহুত মৰম বা, কিন্তু তই যদি তোৰ মৰমখিনি জুলিৰ দ্বাৰা প্ৰকাশ কৰিব বিচাৰিছ, সেইটো মই হ'বলৈ নিদিওঁ। আৰু সেইবাবে মই তোক এতিয়াও বেয়া পাই আছোঁ। তই লাগিলে যিয়েই কওঁ, মই জুলিক কেতিয়াও মই ল'ব নোৱাৰোঁ। আৰু তাইক কেনেকুৱা কৌশল আছে, তাইক কৌশলবিলাক মই সকলো দেখি আছোঁ ঘৰলৈ যেতিয়া তাই আহিছে। গতিকে মই একো নকওঁ, তই যদি যাব খুজিছ গুচি যাবা। সেয়াইতো মই বুজি আছোঁ এতিয়া। তোৰ প্ৰব্লেমটো ক'ত জান? তোৰ প্ৰব্লেমটো হৈছে মানুহক ভুলকৈ ভাবাটো। আৰু মই এতিয়া গম পাইছোঁ যে জুলি বহুত শুদ্ধ আছিলে, আৰু তই চবতকৈ বেছি ভুল আছিলি। জুলি ভাল আছিলে যে মোক ভাল পাঠটোৱে আনিলে, আৰু তোৰ কথাটো মই ক'বলৈ নিবিচাৰোঁ। সেইটোৱে তোৰ প্ৰব্লেম, আৰু সেইটোৰ কাৰণে তই সকলোকে এদিন হেৰুৱাবি চাবি। মানুহ চিনি পোৱাত মোৰ ভুল হোৱা নাই, তোৰ ভুল হৈছে তোৰ। আৰু এতিয়াৰ পৰা যদি তই মোক বা বুলি মাত, মই একো ক'বলৈ নাই, মই তোক নামাতোঁ। শুনি ল কিন্তু সেইটো কথা। আৰু যিমান জানো মই জুলি বেয়া ছোৱালী নহয়। আৰু মই তোক এটা কথা কৈ দিওঁ, যদি তই মোক আলহীক ডিষ্টাৰ্ব কৰা নহয়, জুলি আৰু ঋষিক যদি ডিষ্টাৰ্ব কৰা নহয়, চাই ল'বি মই ঘৰৰ পৰা উলিয়াই যাব পাৰোঁ। আৰু মোৰ আলহীক ডিষ্টাৰ্ব নকৰিবি। যেতিয়া বুজিবি নহয়, তেতিয়া তই গম পাবি। চা, যেতিয়া তই বুজিবি নহয়, তেতিয়া তই গম পাবি যে মই কি হেৰুৱালোঁ আৰু কি পালোঁ। আৰু মানুহ চিনি পোৱাত মোৰ একো প্ৰব্লেম হোৱা নাই, বা তোৰ প্ৰব্লেম হৈছে। মই ঠিকে বুজি আছোঁ যি বুজিছোঁ, ভুল বুজিছতো তই। ভাবি থাক তই তেনেকৈ। কিন্তু মোৰ জেগাতে চাবলৈ, আৰু জুলিৰ জেগাতে চাবলৈ, ঋষিৰ জেগাতে চাবলৈ তই সম্পূৰ্ণ ভুল আৰু মই শুদ্ধ। বুজিছা নহয়? আৰু তোৰ লগত মোৰ ইমান তৰ্ক কৰি থাকিবলৈ মন নাই, মই যাওঁ। যাবা, কিন্তু এদিন তই মোৰ ওচৰলৈ আহিবি নিজৰ শুদ্ধখিনি বুজি। শুদ্ধ কাক ক'বলৈ আহে? ইয়াৰ পৰা ষ্টাৰ্ট হ'ল লণ্ডনৰ পোৱাৰী মেইন পইণ্ট এণ্ড কৌশল জুলি ষ্টৰিটো। চ' ইয়াৰ পৰা ষ্টাৰ্ট হৈছে এতিয়া মেইন পইণ্টখিনি, যোনখিনি ইম্পৰ্টেণ্ট হয়। আৰু আগৰখিনি যদি আপোনালোকে চোৱা নাই, তেতিয়াহ'লে আমাৰ চেনেলতে আছে, জলদি গৈ চেক আউট কৰক। এণ্ড সিমানেই। আৰু এতিয়া মোৰ ষ্টাৰ্ট হ'ব, কি ষ্টাৰ্ট হ'ব আপোনালোকে নিজে গম পাই থাকিব, যদি নাপায়ো পিছত গম পাব। চ' আজিৰ ভিডিঅ'টো ইমানেই। যদি ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, আৰু লগতে ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো। আৰু কাষতে থকা বেল আইকনটো নিশ্চয় দবাই দিব, যাতে আপোনালোকে আমাৰ ন'টিফিকেশ্যনছবিলাক পাই থাকে, আমাৰ চেনেলৰ ন'টিফিকেশ্যনছবিলাক পাই থাকে। বাই বাই।